এইটো হৈছে কঠালৰ মুচি আৰু দুটা আছে আৰু এইটো মই এতিয়া এনেকৈ সৰু সৰুকৈ কাটি ল'ম। এই দাখন দেখিছে নাই, একদম এনেকুৱা মাছ কাটা দা দেই এইখন। তাৰপিছত এইটো মই এতিয়া ধুনীয়াকৈ ইয়াত সৰু সৰুকৈ কাটি ল'ম। কাটিবলৈ বৰ দিগদাৰ, টান একেবাৰে। এয়া মই কঠাৰ আলুখিনি বইল কৰি লৈছোঁ আৰু ইফালে মই কেৰাহী এটাত তেল দি দিছোঁ আৰু ইফালে শুকান জলকীয়া কেইটামান, তেজপাত দুখিলামান আৰু পাঁচফোৰণ কেইটামান ইয়াত দি দিছোঁ আৰু লগতে ইয়াত মই পিঁয়াজ দি দিছোঁ। এয়া আৰু পিঁয়াজখিনি দি পেলাই মই ধুনীয়াকৈ এইখিনি ৰঙা পৰালৈকে ভাজি ল'ম আৰু অকণমান এয়া ৰঙা হৈ আহিছে। আৰু লগত মই ইয়াত কেঁচা মছলা দিছোঁ, জিৰা, ধনিয়া, জালুক, আদা, নহৰু আৰু লগত দুটামান শুকান জলকীয়া ইয়াতে ধুনীয়াকৈ দি দিছোঁ আৰু দি পেলাই মছলাখিনি ৰঙা হোৱালৈকে ভাজি এয়া ভাজা হৈ গৈছে। আৰু লগত মই কঁঠাল আৰু আলুখিনি যে বইল কৰিছিলোঁ সেইখিনিও ইয়াতে দি মই ধুনীয়াকৈ এইখিনি এতিয়া মিক্স কৰি ল'ম। এয়া চাওকচোন, ইমান ধুনীয়াকৈ মিক্স কৰি লোৱাৰ পিছত চাওকচোন কি ধুনীয়া কালাৰটো আহিছে নহয়নে? এয়া একদম মাংসৰ নিচিনা কালাৰ আহিছে, ধুনীয়া। আৰু মই এইখিনি গোটেইখিনি একেলগে মিক্স কৰা মোৰ হৈ গ'ল আৰু অকণমান ৰঙা ৰঙা হোৱালৈকে থলোঁ। তাৰপিছত ইয়াতে মই এটা বিলাহী দি দিছোঁ, বিলাহীটো সৰু সৰুকৈ কাটি দিছোঁ এয়া। আৰু এইখিনি ধুনীয়াকৈ ভাজি ইয়াত মই আন্দাজমতে অকণমান গৰম পানী দি দিম। এয়া মই ইয়াত গৰম পানী দি দিছোঁ, গৰম পানী দি ধুনীয়াকৈ লৰাই লৈছোঁ আৰু এইখন মই ঢাকন মাৰি দিছোঁ অকণমান উতল অহালৈকে। আৰু ইয়াত ঢাকন খুলি মোৰ কঁঠাল ৰেডি। এয়া চাওকচোন ইমান ধুনীয়া হৈছে নহয়নে? খাবলৈ কিন্তু টেষ্টিয়ে হ'ব। এয়া আৰু মই ইয়াত হোৱাৰ আগে আগে অকণমান গৰম মছলা দি দিছিলোঁ, মই সেইটো আপোনালোকক দেখাব নোৱাৰিলোঁ। আৰু এয়া হৈছে মোৰ কঁঠালৰ চব্জি। কেনেকুৱা লাগে আপোনালোকে জনাবচোন, যদি ভাল লাগে জনাব। আৰু আমাৰ কঁঠালৰ মুচি বনোৱা হৈ গ'ল আৰু আমাৰ কঁঠালৰ চব্জি বনোৱাজনী এইজনী দেই, একদম টেষ্টি বনাইছে কিন্তু। এতিয়া বাৰু খালেহে গম পাম কেনেকুৱা লাগিছে। আৰু যদি ভাল লাগে তেতিয়াহ'লে আপোনালোকে এবাৰ এনেকৈ ট্ৰাই কৰিব পাৰে কেনেকুৱা লাগে। তো আজিলৈ আহিছোঁ, বাই বাই। ভাল লাগে যদি লাইক এটা কৰি দিব।